কি খবৰ? আশা কৰোঁ ভালে আছে সকলো। মই ভালে আছোঁ। এইখন নাৰায়ণা হস্পিটেল। ইয়াত আপোনাৰ চোতালৰ ইটা লগোৱা হৈ আছে। ইটা লগোৱা কাম চলি আছে। বলক কেনেকৈ ইটাবোৰ লগাইছে আমি এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। বলক গাইজ চাওঁগৈ কেনেকৈনো কাম কৰিছে, কেনেকৈ ইটাবোৰ লগাইছে। हम शरारत है तू ना 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 ना। চাইকেল বগা কৰি দিলে নেকি আপোনাৰ? পুটিন পেলাই দিলে ন? গাত পৰিব গাত। লক্ষ্য হ'ল আবেলি ভিউ চাওক গাইজ। এইটো আমাৰ মেডিকেলৰ ৰেম্প হয়। নাৰায়ণাৰ ৰেম্পটো বহুত ধুনীয়াকৈ বনাই আছে। বৰ্তমান কাম চলি আছে, এতিয়ালৈকে হোৱা নাই, তথাপিও মেডিকেলো চলি আছে। আৰু এইখন পিছফালৰ পথাৰ হয়। পথাৰখনৰ ভিউ চাওক আবেলি টাইমৰ। গৰু ছাগলীবোৰ মানুহে ঘৰত নিবলৈ ওলাইছে। এইফালে পথাৰৰ ভিউটো চাওক বহুত ধুনীয়া। চ' গাইজ পথাৰখন এখন মই আগতেও আপোনালোকক দেখাইছোঁ। ধানবোৰ কাটি হৈ গৈছে অলৰেডি, অলপ আছে মাজতে ক'ৰবাত। কেনেকুৱা আছিলে আৰু কেনেকুৱা হ'ল পথাৰখন এতিয়া চাওক। আৰু এইফালে আপোনাৰ বহুত ধুনীয়া ভিউ হয়। আৰু এইখন তেজপুৰ মেডিকেল কলেজৰ বইজ হোষ্টেল হয়। আমাৰ কাষতেই আছে, নাৰায়ণা হেল্থ হস্পিটেলৰ কাষতে আছে। এইবোৰ হোষ্টেল হয়। বহুত ধুনীয়া ভিউ। আমাৰ এই ৰেম্পৰ কামবোৰ হৈ আছে বহুত ধুনীয়াকৈ। এইটো আমাৰ লিফ্ট হয়। নতুনকৈ আপোনাৰ আজি এসপ্তাহমান হৈছে লিফ্টটো আমাৰ কাম হৈ গৈছে লিফ্টৰ। এতিয়া লিফ্টত যাব পাৰি, আপোনাৰ পেচেণ্টবোৰ নিব পাৰি ধুনীয়াকৈ। বলক এবাৰ লিফ্টৰ ভিতৰত যাওঁ। এইফালে অ'টিলৈ যায়।
আৰু ৰাতিপুৱাৰ পেচেণ্টটো উলিয়াই ইয়াতে লৈ যোৱা হয় লিফ্টত। এবাৰ আমি লিফ্টত উঠি চাওঁ। আহি আছে লিফ্টটো, বহুত ধুনীয়া হয় লিফ্টৰ ভিতৰটো। হৈ গ'ল লক, বহুত ধুনীয়া বনাইছে লিফ্টটো। এইটো আমাৰ লিফ্ট হয়। লিফ্টটো বহুত ধুনীয়াকৈ বনাইছে, চাওক বহুত ধুনীয়া, বহুত ডাঙৰ হয়, বহুত ডাঙৰ। এখন ডাঙৰ বিচনা ধৰি যাব লিফ্টৰ ভিতৰত। আৰু এয়া লিফ্টৰ আপোনাৰ এটা টনো দিয়া আছে। আপোনালোক আহিব নাৰায়ণা হস্পিটেলত, টুমুকি মেডিকেল কলেজৰ ওচৰতে। ইয়াতে মই সৰু সুৰা কাম এটা কৰি আছোঁ। এইটো হ'ল লিফ্ট। আমি গ্ৰাউণ্ড ফ্ল'ৰ পাই গ'লো আহি। চলিব এতিয়া। কোন অভি আছেতো ভিতৰত গৈছে, অফিচত আছে নেকি? অলপ আগত দেখিছিলোঁ। বেলেগ পুৰা নাই, চিষ্টেম আছে দিয়া, চিষ্টেম আছে দিয়া, দেখিছে নাই আপুনি? এইফালৰ পৰা আকৌ বেলেগ চিষ্টেমত লগাব লাগিব। আগতে ঢালাই দিব লাগে চোতালত, আজিকালি নালাগে আৰু।